ডিঙিত গামোচা লৈ বাবৰি মছজিদ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে হুমায়ুন কবিৰে। হাজাৰ হাজাৰ ইমামৰ মাজত ডিঙিত অসমীয়া গামোচা পিন্ধি হুংকাৰ হুমায়ুন কবিৰৰ। মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত ব্যতিক্ৰমী দৃশ্য। বাবৰি মছজিদ নিৰ্মাণৰ কাম কৰি বাবৰি যাত্ৰাৰো ঘোষণা হুমায়ুন কবিৰৰ। হিন্দু সংগঠন চৰকাৰ বাধাৰ পিছতো মুছলমানৰ বাবে মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হুমায়ুন কবিৰৰ। বুধবাৰে পুৱাৰে পৰা আৰম্ভ হ'ল মছজিদ নিৰ্মাণৰ কাম। বাবৰি মছজিদ নিৰ্মাণৰ বাবে ইতিমধ্যে বৰঙণি আগবঢ়াইছে লাখ লাখ মুছলমান লোকে। পুনৰ জনাবলৈ চেষ্টা কৰিম, ডিঙিত গামোচা লৈ বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে হুমায়ুন কবিৰে। হাজাৰ হাজাৰ ইমামৰ মাজত ডিঙিত অসমীয়া গামোচা পিন্ধি হুংকাৰ হুমায়ুন কবিৰৰ। মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত ব্যতিক্ৰমী দৃশ্য। বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰি বাবৰি যাত্ৰাৰো ঘোষণা হুমায়ুন কবিৰৰ। হিন্দু সংগঠন চৰকাৰৰ বাধাৰ পিছতো মুছলমানৰ বাবে মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হুমায়ুন কবিৰৰ। বুধবাৰে পুৱাৰে পৰা আৰম্ভ হ'ল মছজিদ নিৰ্মাণৰ কাম। বাবৰি মছজিদ নিৰ্মাণৰ বাবে ইতিমধ্যে বৰঙণি আগবঢ়াইছে লাখ লাখ মুছলমান লোকে। পুনৰ জনাবলৈ চেষ্টা কৰিম, ডিঙিত গামোচা লৈ বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে হুমায়ুন কবিৰে। হাজাৰ হাজাৰ ইমামৰ মাজত ডিঙিত অসমীয়া গামোচা পিন্ধি হুংকাৰ হুমায়ুন কবিৰৰ। মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত ব্যতিক্ৰমী দৃশ্য। বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰি বাবৰি যাত্ৰাৰো ঘোষণা হুমায়ুন কবিৰৰ। হিন্দু সংগঠন চৰকাৰৰ বাধাৰ পিছতো মুছলমানৰ বাবে মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হুমায়ুন কবিৰৰ। বুধবাৰে পুৱাৰে পৰা আৰম্ভ হ'ল মছজিদ নিৰ্মাণৰ কাম। বাবৰি মছজিদ নিৰ্মাণৰ বাবে ইতিমধ্যে বৰঙণি আগবঢ়াইছে লাখ লাখ মুছলমান লোকে।